সকলোকে নমস্কাৰ জনাইছোঁ। আশা কৰোঁ সকলোৱে নিশ্চয় ভালে আছে। কিছুদিন বিৰতিৰ পিছত আপোনালোকলৈ পুনৰ লৈ আহিছোঁ এটি মন পৰশা অনুভৱ। ৰচয়িতা বাবুল বৰা। কবিতাৰ শিৰোনাম দৌৰ। দৌৰ 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 মাথো দৌৰ, অহৰহ দৌৰ। দৌৰিছিলোঁ দৌৰিছোঁ, দৌৰি থাকিব লাগিব। কেতিয়াবা এগিলাচ ঠাণ্ডা পানী অথবা এপিয়লা ৰঙা ফিকা চাহ, দুখন মেৰিগ'ল্ড বিস্কুট। দৌৰ জীৱন যাত্ৰাৰ এক অনামী মাৰাথান, প্ৰতিযোগিতাৰ দৌৰ, শ্ৰেষ্ঠতাৰ দৌৰ, সমাজত প্ৰতিপত্তিতাৰ উপস্থিতিৰ দৌৰ। যেন এভাৰেষ্ট শৃংগৰ শিখৰত থকা সোণৰ পদকটো নিজৰ কৰি লোৱাৰ দৌৰ। নিজেও দৌৰিছোঁ, সন্তানকো দৌৰাইছোঁ। এই প্ৰতিযোগিতাত আহুতি দিয়াইছোঁ সিহঁতৰ সোণোৱালী শৈশৱ, ৰজা ৰাণী অলং দলং খেলা। ইচ্ছা আকাংক্ষাবোৰ বন্ধ কোঠাৰ তলাচাবিৰ ভিতৰত। দৌৰ 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 মাথোন দৌৰ, অনামী প্ৰতিযোগিতাৰ দৌৰ।